খাৰুপিটিয়াত স্বাধীনতা দিৱসৰ পবিত্ৰ দিনত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য। চতুৰ্থ বৰ্গৰ এগৰাকী কৰ্মচাৰীয়ে উত্তোলন কৰিলে তিৰংগা পতাকা। আমি জনাই আছোঁ খাৰুপিটিয়া লাইভৰ দৰ্শকক সেই খবৰটো। খাৰুপিটিয়া পৌৰসভাৰ বিপৰীত দিশত অৱস্থিত দুটাকৈ বৃহৎ প্ৰতিষ্ঠান স্বৰ্ণমিলন জুৱেলাৰ্ছ আৰু সুলভৰ স্বত্বাধিকাৰীয়ে খাৰুপিটিয়া পৌৰসভা কাৰ্যালয়ৰ এজন চতুৰ্থ বৰ্গৰ চাফাই কৰ্মী নাম শ্ৰীবাস চৰকাৰৰ হতুৱাই ৭৬তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰোৱাই দেখুৱালে এক অন্যতম নিদৰ্শন। আমি জনাই আছোঁ সেই খবৰটো এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজন চাফাই কৰ্মচাৰীয়ে উত্তোলন কৰিলে ৭৬তম স্বাধীনতা দিৱসৰ পতাকা। এনেধৰণৰ দৃশ্যাংক হয়তো দেখা পোৱা নাযায়, কিন্তু এই ব্যতিক্ৰমী দৃশ্য দেখা পোৱা গৈছে আজি পুৱা খাৰুপিটিয়া চহৰৰ মাজমজিয়াত। বন্দে মাতৰম, বন্দে মাতৰম, জয় হিন্দ, জয় হিন্দ, বন্দে মাতরম, 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 भारत माता की जय, भारत माता की जय, भारत माता की जय।